হাই হেল্ল' নমস্কাৰ বন্ধুসকল, ৱেলকাম বেক টু মাই এনাডাৰ ব্লগ। তো বন্ধুসকল, আজি বহুত দিনৰ মূৰত, প্ৰায় 2 মাহৰ মূৰত আজি আকৌ ভিডিঅ' ষ্টাৰ্ট দিছোঁ। মানে বহুত দিনৰ পৰা মই ভিডিঅ'বিলাক বনোৱাই নাছিলোঁ, কাৰণ আপোনালোকক আগতে এটা ভিডিঅ'ত দেখাইছিলোঁ যে মই আচাৰ বনাই আছিলোঁ ঘৰত। তো সেই আচাৰৰ বিজনেছটো ছেটআপ কৰোঁতে মানে ৱেবছাইট বনালোঁ, তাৰপিছত এমাজন, ফ্লিপকাৰ্ট এইবিলাকত সকলোতে দিলোঁ। আপোনালোকক কৈ আছোঁ, গোটেই লিংকসমূহ আপোনালোকে ডিছক্ৰিপশ্যনতো পাই যাব। মই গোটেই ডিটেইলছসমূহ কৈ আছোঁ। তো সেইখিনি কাম কৰোঁতে মানে 2 মাহ গুচি গ'ল। মই ভিডিঅ' বনোৱা এইবিলাক কাম ক'তো ঘূৰা ক'তো কৰাই নাই। তো ব্লগিং মোৰ একেবাৰে হোৱা নাই। তো প্ৰথমতে এই ভিডিঅ'টোত আজি মই দেখাব লৈছোঁ আপোনালোকক আমাৰ যিটো মেনুফেকচাৰিং, মানে আমাৰ নিজৰে মেনুফেকচাৰিং হয়, তাৰপিছত নিজে ডিষ্ট্ৰিবিউশ্যনো হয়। বৰ্তমান অফলাইনটো হোৱা নাই, দোকানত দিয়া নাই। বৰ্তমান অকল এমাজন, ফ্লিপকাৰ্ট আৰু আপোনালোকে পাব ৱেবছাইটত। তো এতিয়া ইয়াত আমাৰ মায়ে আচাৰ বনাই আছে, আপোনালোকক দেখাই আছোঁ। তো এয়া চাওক, বৰ্তমান এইটো তেতেলী আচাৰ বনাই আছে। মানে তেতেলী আচাৰ বৰ্তমান পেকিঙো হৈ গৈছে আৰু নতুনকৈ তেতেলী আনিছোঁ। তো ইয়াত মছলা এইবিলাক মিক্স কৰি ধুনীয়াকৈ ইয়াত ষ্ট'ৰ কৰা হৈছে। বটলবিলাকত আমি এতিয়া ষ্ট'ৰ কৰি থৈ দিম। তো তাৰপিছত ইয়াত আছে, এইখিনি হ'ল গোল নেমুৰ আচাৰ। চাওক কি ধুনীয়া এটা কালাৰ আহিছে। তো এনেকুৱা আছে আৰু বহুত, এইখিনি জাষ্ট অলপ এনেই বনাই চাইছিল আৰু বেলেগত ষ্টক কৰা আছে বেছিকৈ। আপোনালোকে লাগিলে এইটো অৰ্ডাৰ কৰিব পাৰিব। তাৰপিছত ইফালে আছে ঔ আচাৰ এইখিনি, তাৰপিছত এইফালে এইখিনিও ঔ আচাৰ, এইখিনিও ঔ আচাৰ চাওক। তো এই যিখিনি ঔ আচাৰ আছে এইখিনি ছিংগেলকৈ বিক্ৰী নকৰোঁ বুলি ভাবিছোঁ। এইখিনি মানে কি, যেতিয়া কৰ্দৈ ওলাব, কৰ্দৈ ওলালে কৰ্দৈ আৰু ঔ মিক্স কৰি একেলগে মিক্স আচাৰ বনাম। তাৰপিছত ইফালে আৰু কাজি নেমু এইবিলাক কাটি থোৱা আছে, এইখিনি নতুনকৈ অনা হৈছিল। তো নতুনকৈ কাটি এনেকৈ শুকাই থৈ আছোঁ। যেতিয়া শুকাই যাব, শুকোৱাৰ পিছত মছলা পাতি সানি এনেকৈ থোৱা যাব, এনেকৈ শুকোৱা যাব। এইখিনি যেতিয়া শুকাই যাব, তাৰপিছত বটলত ধুনীয়াকৈ তেল ভৰাই তেতিয়াহে ষ্ট'ৰ কৰা হ'ব ভালকৈ। তাৰপিছত এমাহ 2 মাহ পিছত ধুনীয়াকৈ খাব পৰা এটা হৈ যাব। এতিয়া আপোনালোকক মানে মেনুফেকচাৰিংখিনি হোৱাৰ পিছত ক'ত কেনেকৈ ৰখা হয় সেইখিনি দেখাই আছোঁ। আপোনালোকে চাওক, ইয়াত হ'ল, তো ইয়াত আমি যেতিয়া মেনুফেকচাৰখিনি হৈ যায়, আচাৰটো তৈয়াৰ হৈ যোৱাৰ পিছত এনেকৈ সৰু সৰু বটলত ভৰাই এনেকৈ ইয়াত ষ্টক কৰি থৈ দিছোঁ। ইয়াত চাওক ধুনীয়াকৈ একদম। ইয়াত আমি বেলেগ বেলেগকৈ আচাৰসমূহ থওঁ, চাব পাৰে। মানে এইটো তেতেলী আচাৰসমূহ ইয়াত থৈ দিয়া আছে এনেকৈ ওপৰত। তাৰপিছত ইফালে থোৱা আছে জলকীয়া আচাৰ। জলকীয়া আচাৰ বৰ্তমান কম আছে, মানে যি দাম হৈছে এইটো নিমিলে বস্তুবিলাক। তাৰপিছত ইয়াত আছে এইখিনি আমৰ আচাৰ, মানে এইখিনি ষ্টিকাৰ নলগোৱাকৈ আমৰ আচাৰখিনি থোৱা আছে। তাৰপিছত এইখিনি আছে আপোনালোকৰ আমৰ আচাৰ, য'ত ষ্টিকাৰ লগাই থৈ দিছে। এইখিনি মানে কমপ্লিট ৰেডি হৈ আছে, আপোনালোকে অৰ্ডাৰ কৰিলে এইখিনি পাই যাব। সেইখিনিও ৰেডি আছে, এইখিনি জাষ্ট ষ্টিকাৰখিনি লগোৱা নাই আৰু এইখিনি চেল হ'লে এইখিনি লাহেকৈ লগাম। তাৰপিছত ইফালে আছে আপোনালোকৰ এইখিনি অমৰা আচাৰ। এইখিনি চাওক অমৰা আচাৰ, এইকেইটা প্লাম পিকল। তো এইখিনিও ৰেডি। তাৰপিছত ইফালে আছে আপোনালোকৰ নেমু আচাৰ, এইখিনি নেমু আচাৰ। তো এইখিনি গোটেই ষ্টিকাৰ লগোৱা নাই, মানে আধা আধি ৰেডি হৈ আছে খাব পৰা, আধা আধি অলপ মানে কি 2 দিনমান গ'লে বেছি ভাল হয়। যিমান আচাৰটো পুৰণা হয় সিমানে সোৱাদ বেছি হয়। বৰ্তমান আমাৰ আছে আমৰা আচাৰ, আমৰ আচাৰ, তেতেলী আচাৰ, জলকীয়া আচাৰ আৰু নেমু আচাৰ। এই 5টা বৰ্তমান আছে। তাৰপিছত প্ৰচেচিঙত চলি আছে ঔটেঙা আচাৰ। তাৰপিছত নেমুৰে আকৌ আৰু এটা চলি আছে, সেইটো হ'ল নেমুৰ মিঠা আচাৰ, য'ত গুৰ মিঠাইৰে বনোৱা হ'ব। আৰু এটা আচাৰ বনাই আছোঁ, সেইটো হ'ল এইটো আমলখি আচাৰ। তো এইখিনি থকা হৈছে, মানে আজি ৰ'দ চ'দ নাই, সেইকাৰণে ইয়াতে ফেনৰ তলতে এনেকৈ শুকোৱা হৈছে অলপ চলপ। তো এটা দুটা কিছুমান অলপ খেলি থাকে, সেইখিনি ভালকৈ বাছি মেলি যিমান পাৰোঁ ভাল বস্তু খুৱাব আপোনালোকক ট্ৰাই কৰিম। তো তাৰপিছত
সেই যিখিনি আচাৰ আপোনালোকক দেখালোঁ সেই আচাৰসমূহ ভৰোৱা সেই যিখিনি বটল আছে বটলখিনি ইয়াত আছে। ইয়াত চাওক, ইয়াত ষ্টক কৰি থোৱা আছে। ইয়াত 2 পেকেট অনা হৈছে, মানে ইয়াত 5-6টা বটল আছে। তো এইখিনি আপোনালোকে পাব হ'লচেল মাৰ্কেটত। আপোনালোকে যদি কিনিব বিচাৰে তেতিয়া আপোনালোকে ইণ্ডিয়া মাৰ্টত গৈ পিকল জাৰ বুলি চাৰ্চ কৰিলে আপোনালোকে পাই যাব। হ'লচেল দোকানী আপোনাক নিজে কণ্টেক্ট কৰিব, আপুনি একো কৰিব নালাগে। তো চিলিং কৰিবলৈ প্ৰথমতে সাফৰখনত এইখন এনেকৈ সোমাই ল'ব লাগে। তাৰপিছত ইয়াত লগাই লওক, একো বিশেষ একো কাম নাই, এইটো অন কৰিব লাগিব। তাৰপিছত ইয়াত লগাই দিয়ক, এইটো হৈ গ'ল চিলিং। চাব পাৰে 5 ছেকেণ্ডত চিলিং কমপ্লিট। তো এইখিনি আছিল এইটো চিলিঙৰ ওপৰত। তাৰপিছত ইয়াত জাষ্ট লেভেলটো লগাই এনেকৈ আমি ৰেডি কৰি তাত থৈ দিম। লেভেলটো নলগালৈকে আমি তলত এনেকৈ ৰাখি থৈ দিছোঁ এক্সট্ৰাকৈ। ইয়াৰ পিছত আৰু এটা আছে পেকিং মেটেৰিয়েল। এইটো হ'ল যেতিয়া অনলাইনত আমাৰ ডেলিভাৰী কৰিব লাগে তেতিয়া মানে প্ৰডাক্টটো একো ডেমেজ নোহোৱাৰ কাৰণে এইটো দিয়া হয়। এইখন হ'ল আপোনালোকৰ এয়াৰ বাবল। এইবিলাক গ্লাছৰ বস্তুত বেছি ইউজ হয়। মোৰ প্লাষ্টিক যদিও মানে মই ইউজ কৰোঁ যাতে একো প্ৰব্লেম নহয়, কাষ্টমাৰে যাতে একো প্ৰব্লেম নাপায়। তাৰপিছত ইয়াত আছে ফ্লিপকাৰ্ট টেপ, যিটো এই টেপসমূহ যে আছে, এই ফ্লিপকাৰ্ট যে লিখা আছে এইবিলাক লিখা, এইটো টেপ এটা কিনিছোঁ। তো এই টেপটো ফ্লিপকাৰ্ট টেপ। তাৰপিছত এমাজন লিখিবৰ কাৰণে এইটো এমাজন টেপ, এমাজনৰ। তাৰপিছত এনেকৈ এটা প্ৰিণ্টাৰ কিনিব লাগিব। প্ৰিণ্টাৰটো কিনোতে বহুত যায়, সেইটো আপোনালোকৰ নিজৰ নিজৰ চইচ, কোনে কি কিনে। তাৰপিছত এটা লাগিব আপোনালোকৰ ট্ৰেন্সপাৰেণ্ট টেপ। এনেকুৱা এটা ট্ৰেন্সপাৰেণ্ট টেপ লাগিব, মানে এই এয়াৰ বাবলটো এনেকৈ লগাবৰ কাৰণে এই ট্ৰেন্সপাৰেণ্ট টেপটোৰ প্ৰয়োজন হ'ব। এইখিনি আছিল আজিৰ ভিডিঅ'টো। যদি আপোনালোকে আজি ভিডিঅ'টো চাই ভাল পালে, আজি ভিডিঅ'টো সম্পূৰ্ণ ইনফৰ্মেটিভ। আজি নৌটংকি, ৰাইডিং, একো নাই আৰু আজি সম্পূৰ্ণ ঘৰুৱা ব্লগ আৰু সম্পূৰ্ণ অলপ ইনফৰমেশ্যন দিব ট্ৰাই কৰিছোঁ। তো এইখিনি আছিল আজি ভিডিঅ'টো। যদি ভিডিঅ'টো চাই ভাল পালে প্লিজ লাইক কৰিব, আৰু কোনোবা যদি চেনেলটো নতুনকৈ চাইছে প্লিজ ছাবস্ক্ৰাইব কৰিব। তো আকৌ তেনেকুৱা ভিডিঅ' লৈ লগ পাম, তেতিয়ালৈকে বাই বাই, টেক কেয়াৰ।